প্ৰব্লেম এটা হ'ল হোৱা নাছিলে জীৱনত কেতিয়াও মানে ভাবিছিলোঁ ৰহা পামি বুলি একদম তেল শেষ হৈ গ'ল এতিয়া গাড়ী একদম ঠেলি আনি আছে পল্লৱে পূৰা ঠেলি আনি আছে ভাবিছিলোঁ ৰহা পামগৈ বুলি তেল নোহোৱা আছিলোঁ ডিপুত বোলো তেল ভৰাই ল'ম বোলো কিন্তু কি হ'ব আধা পৰাই আপোনাৰ খোজকাঢ়ি ৰহা চাৰিদিন নাপালোঁ ৱেলকাম বেক সপোন ব্লগছ আমি গৈ আছোঁ এতিয়া ৰহা মিট বিদ্যালয় ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ নাজানো সোমাব দিয়ে নে নিদিয়ে নিদিয়ে পানী নপায় চেষ্টাটো কৰি চাওঁ বিচাৰে তোমাৰ সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাৰ সদায় কাষ পাই গ'লোহি ৰহা মিন বিদ্যালয় এখন গীত ফ্ৰণ্টত লিখা হৈ আছে ৰহা মিন বিদ্যালয় চবলকচোন বিদ্যালয় সোমাই যাওঁ গাইজ ৰহা মিন বিদ্যালয় আহিলোঁ কিন্তু ভিতৰত ব্লগ বনাবলৈ মানে এলাউ নিদিলে পাৰ্মিশ্যন দিয়া নাই চ' এইখিনি পৰাই দেখুৱাই দিছোঁ এখন ৰহা মিন বিদ্যালয় বলক মই চাওঁ আপোনালোকে দেখা নাপাব গাইজ এয়া হ'ল ৰহা মিন বিদ্যালয় মৎস্য উৎপন্ন এইবিলাকত পোনা আছে চ' আপোনালোকক ইমান হেৰিকৈ দেখুৱাব নোৱাৰিম মানে পাৰ্মিশ্যনটো তেওঁ দিয়া নাই তেওঁ এনেই অলপ আপোনালোকক দেখুৱাই দিছোঁ যিহেতু ব্লগটো বনালোঁ যিহেতু আপোনালোক দেখুৱাবলৈ কাৰণে কিন্তু পাৰ্মিশ্যনটো দিয়া নাই ভাই চাইডে আহিছোঁ আপোনালোকক জানিতে তোমাৰ এই বাতৰি বিদায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰা হৃদয় জোৰোৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰহানে গোপনে গোপনে ৰহা মিন বিদ্যালয় এবাৰ যাওঁগৈ চ' পাৰ্মিশ্যন নাপালোঁ যিহেতু ভিডিঅ' নকৰিলোঁ এখনেই আছিলে ৰহা মিন বিদ্যালয় লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে এতিয়া ৰহা মিন বিদ্যালয়ক বাই বাই দি এতিয়া আমি গৈ আছোঁ জোঙালপুৰ ব'লা কিন্তু তাতো সোমাব নাপালোঁ ভালদৰে জোখাব নোৱাৰিলোঁ পঠিব নোৱাৰিলোঁ গেট বন্ধ হৈ আছিলে আজি তাকে বোলো যাওঁ জোঙালপুৰ ঘৰলৈ হাই গাইজ পাই গ'লোহি জোঙালপুৰ ঘৰ টিকেট কাটিব লাগিব নেকি সুধি লওঁ টিকেট কাটিব লাগিব চাগে ব্লগটো সুধি লওঁ চ' আমি ভিতৰলৈ সোমাই আহিছোঁ তাত টিকেট কাটিব লাগিব টিকেট কাটিব লাগিব কেইটকা 10 টকাকৈ টিকেট কাটি লওঁ চ' গাইজ টিকেট কাটি ল'লোঁ তিনিজন আহিছোঁ 3টা টিকেট কাটি ল'লোঁ বলক গাইজ বিহু মজা জঙালপুৰ আহি পালোঁ আমি জঙালপুৰ ঘৰ সিদিনাখন আহিছিলোঁ ওপৰত উঠিব নাপালোঁ মানে গেট বন্ধ হৈ আছিলে চ' আজি আহি গ'লোঁ ভালদৰে আপোনালোকক দেখুৱাই দিম জঙালপুৰ ঘৰ স্পট জঙালপুৰ কি সুন্দৰ মোবাইলে কেপছ কৰিব মানে দিগদাৰ হয় দূৰৰ পৰা ভাল হয় ওচৰৰ পৰা কেপছ কৰিবলৈ বৰ দিগদাৰ প্ৰতিদিন
ভাগৰুৱা হৃদয়ৰ দুখ পাহৰা হৃদয় জুৰুৱা তোমাৰে দুনয়নে প্ৰণয়ৰ ৰহনে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ এতিয়া আমি জগালপুৰৰ পৰা ওলালোঁ যাব ওলালোঁ এটা বস্তু আছে গাইছ চাংঘৰটো এজন বগাই আছে একদম চাংঘৰৰ ওপৰত বগাই আছে মই উঠিম এতিয়া উঠিছোঁ কৃষ্ণ ভগৱানক সেৱা কৰি লৈছোঁ চাংঘৰৰ ওপৰত আজি প্ৰথম উঠিছোঁ চ' কেনেকুৱা লাগিছে মানে ভাল লাগিছে উঠি যদি পঢ়োহে কেনেকুৱা হয় নাজানো চ' উঠি আহি আছোঁ চ' গাইজ চাংঘৰৰ ওপৰত উঠিলোহি এইটো চাংঘৰ এইকেইটা লগৰকেইটা ফটো উঠি আছে পূৰা একদম চাংঘৰৰ ওপৰত উঠি আহিছোঁ আজি প্ৰথম ভাল লাগিছে চাংঘৰৰ ওপৰত উঠি প্ৰথম উঠিছোঁ দেই ফাৰ্ষ্ট টাইম চাংঘৰৰ ওপৰত পঢ়িম বুলি ভয় লাগিছিলে ওপৰত উঠোঁতে চ' ভাল লাগিছে চ' এজনেতো চেণ্ডেলে দলিয়াই দিছে তললৈ নামিবলৈ কাৰণে ভয়তে এতিয়া মই নামি আছোঁ লাহেকৈ ভয় লাগিছে কঁপি আছে গোটেইখন ভয় লাগিছে এজন এজনকৈ নামিব লাগে ধৰি পেলাই মই মোবাইলটো ধৰি আছোঁ চ' নামি পাই গ'লোঁ জাষ্ট পাই গৈছোঁহি লগৰকেইটা নামিব কোচিছ কৰি আছে ভয়তে লাহে ধীৰে নামিছে উঠোঁতে উঠিলে এতিয়া চব এই নামি আছে লাহে ধীৰে চেণ্ডেলে খুলি দিছে আনকি ল'ৰা পূৰা ভয় কৰিছে উল্টাকৈ নামি আছে পূৰা নামিছে কিন্তু দেই পলপ কেনেকুৱা লাগিছে হয়তো বহুত ভয় লাগিছে বহুত ভয় লাগিছে বোলে সুন্দৰ এজেগাত বহি লৈছোঁহি আহি পেলাই মজা প্লেচ আজি গাইছ আহি গ'লোঁ জোঙালপুৰ এইটোৱে ভিডিঅ' আছিল লাষ্ট চ' এইফালে পুখুৰী আছে আৰু আছে বহুত দূৰলৈকে পুখুৰী আছে গাইছ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হৃদয়লে অহা যোৱা কৰা সঘনাই